মৰাৰ নিচিনাকৈ মাৰি পেলাব জমে মৰাৰ নিচিনা মাৰি পেলাব মোৰ ল'ৰাক তেনেকৈ মাৰি পেলালে ঐ ডক্তৰে বুকু হেঁচি 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 মাৰি পেলালে ঐ হেঁচি হেঁচি মাৰি পেলালে ঐ বোপাই তালৈ নিদিবি ঐ নিদিবি তেজত চিধা আৰু মোৰ ল'ৰাক যেনেকৈ মাৰিলে ঐ আৰু মাৰি পেলালে আৰু মাৰি পেলালে ঐ মই ৰাজনৈতিক সকলো লিডাৰকেইটাকে অনুৰোধ জনাইছোঁ মাজুলীখনত যাতে ভাল ডক্তৰ আনে ডক্তৰ আনে এইবিলাক যাতে দেখি নপৰে মোৰ সেইটোৱে অনুৰোধ মুখ্যমন্ত্ৰী আৰু কেশৱ মহন্তৰ ওচৰলৈ সেইটোৱে মোৰ বাৰে বাৰে অনুৰোধ যাতে নেকি মোৰ নিচিনা হিয়া লিডাৰী কান্দিবলৈ নিদিয়ে মাজুলী জনসাধাৰণে মোৰ নিচিনা এই নাতি ল'ৰাৰ ওচৰত আলৈ আতনি নকৰে ডক্তৰ ক'ত আছে ছাৰ আপুনি লোকে কওকচোন ডক্তৰো ক'ত আছে নিজৰ মানুহ হ'লে কি হ'ব ডক্তৰ ক'ত আপোনালোকে কওক আপোনালোকে ক'ত ক'ত আছে ক'ত আছে আপুনি এতিয়া আহিছে অলপ আগত আহিছে 5 মিনিট আগত আহিছে হা আপুনি 5 মিনিট আহিছে আপুনি ডক্তৰ আছে বুলি কেনেকৈ গম পালে মই আছোঁ 2টা বজাৰ পৰা মই ইয়াত আছোঁ এটা মানুহক মৰাবৰ কাৰণে ইমান ৰিলিজ সময় লাগে নেকি কেইটা বজাত মৰা এটা স্কেল এটা পেচেণ্ট ইমাৰ্জেঞ্চিৰ কাৰণে এটা থাকে আপুনি চাৰ কৰিব 2টা বজাৰ পাছ টেচি মাৰি পেলাইছে টেকনিকেল মানুহ নাই আপুনি নাই গম পালে অঁ মোৰ কথাটো শুনিলওক আপুনি মই আগত আহিছোঁ ঠিক আছে টেকনিচিয়ান তাত নাই হা টেকনিচিয়ান নাই এইজন মানুহজন ডক্তৰে কি কয় মাতিলে মানে ওপৰ মংগলৰ পৰা ৰেঙুৰা মানুহ কিমান সময়ত এনেকৈ কৰি আহিবলগীয়া হয় আপুনি ভাবি চাওক অঁ তাৰপিছত তাত টেকনিচিয়ান মানুহ নাই বুকুখন বিষাইছিলে বুলি কৈছিলে দাদাই একদম এনেকৈ ঠেলিছে বুকু বিষোৱা জেগাটো ঠেলিলে কেনেকুৱা হ'ব তেনেকৈ মৰি গৈছে আপুনি টেকনিচিয়ান নেকি আপুনি নেকি এতিয়া আহিছে আমাৰ ডিউটি কেইটা ডিউটি আপোনাৰ কেইটা ডিউটি ইমান ফোন কৰি মাতিবলগীয়া হৈছে যে হা কেইটা বজাত মাতিছে আপোনাৰ শুনক নহয়